হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। মই প্ৰিপাৰেশ্যন কৰি আছোঁ গুৱাহাটী হাইকোৰ্টৰ JA কাৰণে। প্ৰথমতে ফাৰ্ষ্ট লটটো লৈছিলোঁ মই আধা ঘণ্টাৰ মেথছৰ কাৰণে। তাতে মই পাৰ্চেণ্টেজ চেপ্টাৰটো পঢ়িছিলোঁ। আগতে মই ADR কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ, তেতিয়া মই হিন্দীত পঢ়িছিলোঁ আৰু কমনো পঢ়িছিলে। বাট ইয়াতে এতিয়া যিহেতু ইংলিছত লাগিব সকলোখিনি, তো মই আৰু নতুনকৈ চাবলগীয়া হৈছে। তো মোৰ অলপ প্ৰব্লেম হৈছে। তথাপিতো আজিৰ পৰাহে মই মেথছ ষ্টাৰ্ট কৰিছোঁ আৰু তাৰপিছত মই আধা ঘণ্টামান ভকেবুলাৰী লাৰ্ণ কৰিছিলোঁ। চিনোনিম এণ্টনিম আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এটা ৰোল প্লে কৰি আছে যিহেতু। তো মই আপোনালোকক নোটছখিনি দিম, লাগিলে আপোনালোকে কমেণ্ট কৰিব মোক যদি লাগে নোটছখিনি। মই নোটছ বনাইছোঁ, মোটামুটি 200 মই চিনোনিম এণ্টনিম বনাইছোঁ। আপোনালোকক লাগিলে কমেণ্ট কৰিব। আৰু মই অসমীয়াৰ কাৰণে পঢ়া নাছিলোঁ, তো নতুনকৈ এখন মই কিতাপ কিনিছোঁ, সেইখনো আপোনালোকক অকণমান দেৰিকৈ দেখুৱাম। এতিয়া প্ৰিপাৰেশ্যনৰ কাৰণে কেৱল 40 দিনহে বাকী আছে। তো কিমানখিনি ক্লিয়াৰ কৰিব পাৰোঁ নাজানো, বাট মোৰ বহুতখিনিয়ে বাকী আছে, যিহেতু ঘৰুৱা কাম কাজো কৰিব লাগে আৰু লগতে পঢ়াটো বেছি টাইম দিব পৰা নাই। তথাপিতো সদায় এটা ভ্লগ মই আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মেথছৰ কাৰণে কোনজন ছাৰক ফ'ল' কৰিছে কমেণ্টত ক'বলৈ নাপাহৰিব। মই ফ'ল' কৰিছোঁ অভিজিত মজুমদাৰ ছাৰক, আপোনালোকে কমেণ্টত জনাব। এইখন হৈছে JA কাৰণে আধুনিক ৰচনা বিচিত্ৰা। তো ইয়াতে এইখন হৈছে ডেকা আৰু কলিতা। ইয়াৰ পৰা মই মই তাৰমানে ইয়াৰ পৰা শব্দৰ জতুৱাৰ ঠাঁচ, ফকৰা যোজনা, লিংগ সন্ধি এইবিলাক চাম মানে। এতিয়ালৈকে চোৱা হোৱা নাই। বহুদিন আগতে এদিন চাইছিলোঁ, এতিয়ালৈকে চোৱাই হোৱা নাই। আপোনালোককো দেখা দিলোঁ অকণমান। এইফালে আছে এইবিলাক শব্দ। জতুৱাৰ ঠাঁচ আৰু খণ্ড বাক্য এইবিলাক। আৰু ইয়াতে মই বৰ্তমান এটা শব্দত প্ৰকাশ কৰা লিখি লৈছিলোঁ আগতে, বহুদিন আগতে, যেতিয়া মই কিতাপখন কিনা নাছিলোঁ। তো এয়া আপোনালোকক অকণমান দেখুৱাই দিওঁ। লিখি লৈছিলোঁ।